অ ৰিছা ইমান তুমি কালি টিভিত দেখুৱালা কেলে তাৰমানে মই কিনো নহয় নহয় তুমি মই তুমি যাৰ লগতে নাথাকা মই তোমাক মাতিছোঁ হয় ন ৰিছা বুজিছা নাই কিবা এটা মোৰ তোমাৰ প্ৰতি ভাল ভাৱ আছে মই মাতিছোঁ তুমি যে কালি একদম কোনো পাত্তা নিদিলা মই লাজ পাইছোঁ ভালেমান মানুহৰ আগত মই কি তোমাক হৃদয়ত কষ্ট দিলোঁ তাৰমানে নাই তোমাক মই গম পানী ঢালি দিছোঁ নেকি তাৰমানে মইতো কালি মই লাজ পাইছোঁ যে মই যোৰহাটৰ এজন অসন্মানী মানুহৰ লগত আছিলোঁ বুজিছা নাই সেইটোতো মই লাজ পাইছোঁ আৰু যদি মিডিয়া চিডিয়া আছিলে যদি তাত টুকিং হৈ গ'ল তেনে সেই কথাটো মই কেনেকুৱা লাজ পাইছোঁ মই বৰ দুখ লাগি যায় বুজিছা নাই সঁচাকৈ ইমান তোমালোকক তোমালোকৰ মানে কথাবোৰ কিবা কমলা টেঙাবোৰ যেনেকৈ মানে মেলি থ'লে মানে দৰাব নোৱাৰি তোমালোকক তেনেকৈ বাটত পেলাই মাতিব নোৱাৰিও এই মই কষ্ট পালোঁ মই তোমাক এটা নিমন্ত্ৰণীয় মই মানে বিহু খাবলৈ এটা শুভেচ্ছা জনাবলৈ মই সেইদিনা নামি দিলোঁ তুমি একদম গাড়ীখনত উঠি যেনিবা তেনেকুৱা চেণ্টটো বা তেনেকুৱা দামী গাড়ী আমাৰো আছে কিন্তু হ'লেও তুমি এইবিলাক ইমান আঘাত দিয়া কথা মানে নক'বা তাৰমানে মগজটো বেয়া হৈ গ'ল কালি মই বহুত বেয়া পালোঁ কালি সঁচা ৰিছা মই জীৱনত কালি নিচিনা আঘাত প্ৰতিঘাত পোৱাই নাই তাৰমানে মই এইবিলাক মানে ভাল নালাগে যি কথা কৰিলে মাছৰ কাইল লগা নিচিনা তাৰমানে গোটেই জিগিজ ধৰি আছে তাৰমানে এইটো কিন্তু ভাল কথা নকৰিলা মই সকলো অসমবাসী ৰাইজক মই কালি জনাইছোঁ যে ছোৱালী কেতিয়াও সঁচাকৈ কথা পাতিব নালাগে তুমি যে পটককৈ তোমালোক সলনি হৈ যাব পৰা মই ক'ব নোৱাৰোঁ পাই সেইবিলাক নকৰিবা দুখ লাগে নহয় দুখ লাগে তুমি কথাটো নিজেই চিন্তা কৰা মই এজন প্ৰতিভা থকা মানুহ হয় ন বাৰু প্ৰতিভাটো মই কোৱা নাই সেইটো মই গৌৰৱ কৰা নাই মোৰ প্ৰতিভা আছে বুলি কিন্তু হ'লেও তোমালোকক আমি খুব ভাল পাওঁ চীনাহাতলৈও ফোন কৰোঁ চীনাহাতৰ কিবা বৰ গাৰ্লফ্ৰেণ্ড সিহঁতৰ বয়ফ্ৰেণ্ডবোৰ থাকিলে আমাৰ লগত কোনো পাত্তাই নিদিয়ে যেনেকৈ কাঠালৰ লগত ৰঙালাও পাত্তা নাপায় তেনেকুৱা হৈছে কথাটো নহয় সেইটোলৈ নহয় চব পইচা পাতিয়ে চব বস্তু মৰম বস্তুটো পঠাই কিনি ল'ব নোৱাৰি বুজিছা নাই বেয়া লাগে লাগে মই কোঠা এখনে মাৰিয়ে দিম আৰু তেতিয়া মোৰ মানে জীৱতে সদগতি পাব বুজিছা নাই এইখিনি তেনেকৈ নহয় বেয়া তোমাক তুমি বেয়া নাপাবা চোৱা সেইদে নহয় আচলতে সেইদে পৰিচয় নাথাকে মানুহৰ পৰিচয় বস্তুটো সেইটো বজাৰত নাথাকে বা এইটো কিনা বেচা নহয় এইটো কথা জানাই মই মানে তোমালোকক কেনেকুৱা খবৰ এটা লৈছোঁ বিহু বোলো শুভেচ্ছা জ্ঞাপন এটা কৰোঁ এনেকৈ ঢেলাঘৰত বোলো এনেকৈ কি কৰি আছা কি কথা তোমালোকৰ ফেচবুক এটা বিচাৰি দিলোঁ ফেচবুকটো মাৰিলে যি কাট মাৰি কথা কৈ দিলা মোৰ যেনিবা ডিঙিটোত মানে কৰঠে মাৰি দিবলৈ চাবা গছহে কাটিছা যেনেকুৱা কথাবোৰ নক'বা কাটমাৰ কথা তামুলী নক'বা এইবিলাক তামুলী ভাল নাপায় বুজিছা নাই দেই বিলাককো কৈ দিয়া সেইকাৰণে তোমালোকক লোৱা পৰিচয় যে তোমালোকক দিবলৈ বেয়া পায় বা তোমালোকক যে থটা মোজা হয় এই কথাবোৰতে হয় মই কালি নিজেই গম পাই গ'লোতো সাধাৰণ কথা এগাত তুমি গোটেই একদম পানীত ভিজোৱা দি একদম মোক ভিজাই পেলালা মই ওলাও ন ফেচবুকটো পাই মই এতিয়া ৰাতিপুৱা ফেচবুকটো খুলিছোঁ এই কথাষাৰ মই একদম জ্বলা পকা হৈ গ'লো কেলৈ ইমান তোমালোকৰ চৰিত্ৰবিলাক এনেকুৱা ঘৃণামূৰীয়া সেইবিলাক নকৰিবা বুজিছেনে মোৰ দুখ লাগি যায় মোৰ মানে কাক কম কোনে বুজি পাব তামোল খনে তোমাক গোটেই অসমবাসী ৰাইজক ফালি মই দেখুৱাই দিলোহেঁতেন সেইবিলাক মই ভাল নাপাওঁ কি লাগে ক'বা কিবা অভাৱ পাইলে ক'বা গাড়ী গোৱালৈ খালি মোক মানে নেকলেট কথা কোনোদিন নক'বা মোৰ মানে অন্তৰত বেজা লগা হৃদয় লগা মোৰ বুকু ভাগি যোৱা কথা মই নক'বা মই তোমালোকক কৈ আছোঁ নাঙলে মাতি ফেলে কথাই বোলো হৃদয় ফেলে মই তোমালোকক কৈ থাকোঁ নাই অচিনাকি কুকুৰে ডিঙিত ধৰে বুলি মই কোৱা নাই অচিনাকি কুকুৰে ঘৰত পুহি থকাটো বেলেগ কথা যেতিয়া ঘৰচীয়া কুকুৰে ডিঙিত ধৰে তোমালোকৰ কথাবোৰ মগজত ধৰে হ'ব একো বেয়া চেয়া নাপাবা ভালকৈ থাকিবা খালি আমাৰ ঘৰলৈ পাৰিলে আহিবা মোৰ শুভেচ্ছা থাকিলে মই আঘাত পোৱা মানুহ আঘাতেই জীৱনত থাকিম আৰু কোনোবা দিনা আঘাত প্ৰতিঘাত নদীত পৰি দিম চফা চেচ হৈ যাব তামুলী জ্বলি যাব বছ তেতিয়াতো যাবা তেতিয়াতো বুট মগুলৈ খালি আমাৰ ঘৰলৈ আহিল তেতিয়াতো মোৰ প্ৰতিচ্ছবি লাভ নাই ভাল লাগে প্ৰতি ল'ৰাজনকে ভাল লাগে প্ৰতি ছোৱালীকে ভাল লাগে সেইবোৰে প্ৰেমত যে লেলা নেলাব লাগে এই কথাটো মই কালি প্ৰমাণ পূৰা পাই গ'লোঁ এনেকুৱা হৈছে কিবা গজাই হাতুলিৰ লগত দেখিবৰ নিচিনা তেনেকুৱা নিচিনা হৈছে সেইবোৰ কৰিব নালাগে মানে চুকা প্ৰেমৰ নিচিনা হৈছে দেই চুকা পেলেঙৰ নিচিনা হৈছে কথাটো এটা হিতত থাকে এটা তলত থাকে সেইদে নহয় সিহঁতে ধেমালি কৰিছোঁ ভালকৈ থাকিবা ফূৰ্তি থাকিবা আকৌ ফোন চোন কৰিবা কেলৈ নকৰা কেলৈ ফোন কৰিবলৈ কোনোবাই মনা কৰিছে নেকি কেলৈ মোৰ লগত তাৰমানে চিনাক্ত হ'বলৈ মনা কৰিছে নাই কি বুকখন লৈ চুচুৱাই লৈ আহিমগৈ আকৌ মানুহৰ লগত একদম মিহি হৈ থাকোঁ মানুহৰ লগত সদায় সমানে থাকিবলৈ বিচাৰোঁ মিলা প্ৰীতি কৰি থাকিবলৈ পাওঁ তেনেকুৱা যান্ত্ৰণা মানে ইমান প্ৰতিঘাত বিহুৰ দিনাখন তুমি সেইটো কথা ক'ব নালাগিছিলে বা তোমালোকে ইমান তোমালোকে মানে হেৰি কৰি পেলাই তামোলী যে কোনো মানে মাইকেলে মানুহেই নহয় এনেকুৱা সম্পৰ্কবিলাক কৰিবলৈ নোৱাৰা হ'ব ফোন কাটি দিয়া তোমালোকৰ নিচিনা ভোট দেখিছোঁ আৰু খালি মোক ঠগিলা তোমালোকৰ বয়ফ্ৰেণ্ডবিলাকক নঠগিবা দেখিবা কিন্তু কিছুমান তোমালোকে গৰু লতালৈকে যেনে তোমালোকে কেতিয়াবা কথা লাগি নিজেই মৰিবা চাব বাৰু কথাটো হয় নহয় ফেচবুকত দিবা হ'ব